আসসালামু আলাইকুম। নতুন পাকঘৰলৈ কেৰাহী গৰম কৰি তেল দিব। আলুখিনি ভাজি ল'ব। অলপ নিমখ দিব। অলপ লাৰি দিব। অলপ ঢাকনি মাৰি দিব। ঢাকনি গুচাই দিব। অলপ লাৰি চাৰি দিব। হ'লে নমাই ল'ব। কেৰাহী গৰম হ'ব দি তেল দিব। জিৰা দিব। পিঁয়াজ ভুজৰি দিব। অলপ লাৰি দিব। বিলাহী ভুজৰি দিব অলপ। আদা বটা দিব। ৰহুন বটা দিব। কাঁচা জ্বালা বটা দিব। ভালদৰে লাৰি চাৰি দিব। জলকীয়া গুড়া দিব এচামুচ। যোনে যেনেকৈ খায় এনেকৈ দিলে হ'ল। হালধি গুড়া এচামুচ। সকলো মিক্স কৰা মছলা গুড়া দিব। নিমখ দিব। অলপ পানী দিব। পানীটো অলপ লাৰি দিব। আলুখিনি ঢালি দিব। ভোলখিনি ঢালি দিব। ভোল সৰু সৰুকৈ কাটি ল'ব। দি ভালদৰে লাৰি দিব। পানী দিব। পানী দি ভালদৰে লাৰি চাৰি দিব। ঢাকনি মাৰি দিব। 5 মিনিট পিছত গুচাই দিব ঢাকনি। গুচাই দি ভালদৰে লাৰি চাৰি দিব। আকৌ অলপ ঢাকনি মাৰি দিব। ঢাকনি গুচাই ভালদৰে লাৰি দিব। ভাজা মাছ দি দিব। বিলাহী ভুজৰিখিনি দি দিব। ভালদৰে লাৰি চাৰি দিব। চূৰাখিনি দি দিব।
পানী দি ভালদৰে লাৰি দি ঢাকনি মাৰি দিব। ঢাকনি গুচাই অলপ লাৰি দিব। আৰু অলপ ঢাকনি মাৰি থৈ দিব। হ'লে নমাই দিব। চাই যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই।